ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু মাই চেনেল আফান গাইড। আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। এইটো ভিডিঅ'ত আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আলোচনা কৰিম, লগতে সেই টপিকৰ পৰা কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন তোমাৰ 2025 বৰ্ষত অহাৰ চান্স বেছি আছে সেইবিলাক কুৱেশ্যনো আমি আলোচনা কৰিম। সেইকাৰণে এইটো ভিডিঅ' তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব, তোমালোকে মনোযোগেৰে চাবা। এতিয়া 2024 বৰ্ষত অহা মেমৰি বেছ কুৱেশ্যন হয়। এই কুৱেশ্যনটো 2024 চনত আহিছিল। মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয়? এইটো হৈছে ৰেটিনা। আৰু এতিয়া চোৱা, স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব এইটো হৈছে তোমাৰ 25 সেন্টিমিটাৰ। এইটো হ'ব তোমাৰ কি 25 সেন্টিমিটাৰ। এই দুটা কুৱেশ্যন লাষ্ট ইয়াৰ আহিছিল এইটো টপিকৰ ওপৰতে। সেইকাৰণে আমি আজি এইটো সেম টপিকৰ পৰা কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন তোমাৰ 2025 চনত আহিব পাৰে তাৰ কাৰণে এটা MCQ নোটছ আৰু MCQ কুৱেশ্যন আমি আলোচনা কৰিম। আগত নোটছখিনি আলোচনা কৰি লওঁ, তাৰপিছত তোমালোকে সেই নোটছখিনি তোমালোকে লিখি ল'বা আৰু পিছত কুৱেশ্যনবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা। তো ফাৰ্ষ্ট হৈছে মানৱ চকু। এই পাৰ্টটোৰ মানৱ চকুৰ কেইটামান অংশ আছে, এই অংশকেইটাৰ তোমাৰ কামবিলাক মনত ৰাখিব লাগিব। প্ৰথমটো হৈছে অক্ষিপট, য'ত নেকি প্ৰতিবিম্ব গঠন হয়। চকুৰ প্ৰতিবিম্ব য'ত গঠন হয় তাক কি বুলি কোৱা হয়? অক্ষিপট বা ৰেটিনা বুলি কোৱা হয়। আৰু প্ৰতিবিম্বটো কি হ'ব? সৎ আৰু ওলোটা। এতিয়া চোৱা, তাৰপিছত কৰ্ণিয়া। কৰ্ণিয়া কৈছে পাতল ছাল যাৰ মাজেৰে চকুত পোহৰ সোমায়। পাতল ছাল এখন যাৰ মাজেৰে চকুত কি হ'ব? পোহৰ সোমায়। এতিয়া থাৰ্ড আছে অক্ষিগোলক। ইয়াৰ বেগ হৈছে তোমাৰ 2.3 সেন্টিমিটাৰ। ফ'ৰ্থ হৈছে চকুৰ পতা, আইৰিছ বুলি কোৱা হয়। চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। এইটো কি কৰিব? চকুৰ যিটো মণি আছে তাৰ আকাৰ নিয়ন্ত্ৰণ কোনে কৰে? চকুৰ পতাই। এতিয়া চকুৰ মণিৰ কামটো হৈছে কি? চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। তোমালোকে মনত ৰাখিব লাগিব, চকুৰ ক্ষেত্ৰত ফাৰ্ষ্ট হৈছে অক্ষিপট, ৰেটিনা। লাষ্ট ইয়াৰ আহিছিল, এইবাৰ অহাৰ সম্ভাৱনা কম আছে। সেইকাৰণে হৈছে ইয়াত কি হৈছে? প্ৰতিবিম্ব গঠন হয়। কি প্ৰতিবিম্ব? প্ৰতিবিম্বটো হ'ব সৎ আৰু ওলোটা। ছেকেণ্ড হৈছে কৰ্ণিয়া। কৰ্ণিয়া হৈছে পাতল ছাল যাৰ মাজেৰে চকুত পোহৰ সোমায়। চকুৰ মণিটো মনত ৰাখিবা, এইটোৱে বেছি ইম্পৰ্টেণ্ট। চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। আৰু এটা আছে চিলিয়াৰী পিখি, চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন ঘটায়। দুটা ভালকৈ মনত ৰাখিবা। চকুৰ মণি চকুত সোমোৱা পোহৰৰ পৰিমাণটো নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। আৰু চকুৰ চিলিয়াৰী পিখি এইটো হৈছে তোমাৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন ঘটায়। এতিয়া চাওঁ আমি এজন সুস্থ মানুহৰ ক্ষেত্ৰত কি তোমাৰ চকুৰ নিকট বিন্দু কি হ'ব? 25 সেন্টিমিটাৰ। মনত ৰাখিবা, এইটো আহিছিল। আৰু দূৰবিন্দু আছে অসীম। দূৰবিন্দুটো আছে অসীম। এতিয়া মানুহৰ অনুভৱিক দৃষ্টি এটা চকুৰ বাবে প্ৰচাৰটো হ'ব তোমাৰ 150 ডিগ্ৰী আৰু দুটা চকুৰ বাবে হ'ব 180 ডিগ্ৰী প্ৰচাৰটো। এতিয়া আমি পঢ়িম দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। দৃষ্টিৰ ক্ষেত্ৰত কি বিকাৰ আছে, দোষ আছে, বেমাৰ আছে? প্ৰথম আছে মায়োপিয়া, হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেছোবায়োপিয়া। মায়োপিয়াৰ ক্ষেত্ৰত কি আছে? ওচৰৰ বস্তু ভালকৈ দেখে কিন্তু দূৰৰ বস্তু ভালকৈ নেদেখে। দূৰৰ বস্তু কি হয়? ওচৰৰ বস্তুটো ভালকৈ দেখিব কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায়। হাইপাৰমেট্ৰোপিয়া যাক নেকি কোৱা হয়? ওচৰৰ বস্তু ভালকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু ভালকৈ দেখা পায়। আৰু মায়োপিয়াৰ ক্ষেত্ৰত নিকট দৃষ্টিগ্ৰস্ততাৰ ক্ষেত্ৰত কি আছে? উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিলে এইটো বেমাৰ প্ৰতিকাৰ কৰিব পাৰে। আৰু ছেকেণ্ড হৈছে এইটোৰ প্ৰতিকাৰ উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব। আৰু প্ৰেছোবায়োপিয়াৰ ক্ষেত্ৰত দ্বিফ'কাছযুক্ত লেন্স ব্যৱহাৰ কৰিলে প্ৰতিকাৰ হ'ব। তাই মনত ৰাখিব লাগিব মায়োপিয়া, নিকট দৃষ্টিগ্ৰস্ততা মায়োপিয়া, আৰু এটা আছে হাইপাৰমেট্ৰোপিয়া। যদি নিকট দৃষ্টি হয় তেন্তে হ'লে কি হ'ব? তোমাৰ ওচৰৰ বস্তু ভালকৈ দেখা পায়, দূৰৰ বস্তু ভালকৈ দেখা নাপায়। হাইপাৰমেট্ৰোপিয়া দূৰ দৃষ্টিগ্ৰস্ততা, এইটো হৈছে দূৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু ওচৰৰ বস্তু ভালকৈ দেখা নাপায়। আৰু প্ৰতিকাৰ হৈছে উত্তল লেন্সৰ ক্ষেত্ৰত। প্ৰতিকাৰ হৈছে কি? উত্তল লেন্সৰ ক্ষেত্ৰত। এতিয়া আমি আৰু এটা কেইটামান ইম্পৰ্টেণ্ট কাম আছে। পোহৰৰ বিচ্ছুৰণ হৈছে বগা পোহৰ যেতিয়া নেকি 7টা ৰঙত বিভিন্ন ৰঙত বিভক্ত কৰা হয় তেতিয়াহ'লে এইটো কি বুলি কোৱা হয়? পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয়। এতিয়া তোমাৰ প্ৰিজমৰ মাজেৰে পোহৰ যদি বগা পোহৰ সোমায়, প্ৰিজমৰ মাজত পাৰ হৈ যায় তেতিয়া 7টা ৰঙৰ সৃষ্টি হয়। এতিয়া প্ৰথম প্ৰিজমৰ ব্যৱহাৰ কৰিছিল কোনে? ছাৰ আইজাক নিউটনে। তোমালোকে মনত ৰাখিবা, ছাৰ আইজাক নিউটনে প্ৰথম ব্যৱহাৰ কৰিছিল। ৰামধেনুটো পোহৰৰ বিচ্ছুৰণত ঘটে আৰু সূৰ্যৰ বিপৰীত ফালে ঘটে। কোনফালে ঘটিব? সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। আৰু তৰাৰ তিৰবিৰণী আৰু অগ্ৰিম
সূৰ্যোদয় আৰু পৰম সূৰ্যাস্তৰ এইটো কাৰণ বায়ুমণ্ডলীয় প্ৰতিফলনৰ ফলত হয় বায়ুমণ্ডলীয় প্ৰতিফলনৰ ফলত কি হ'ব তৰাৰ বিৰুদ্ধ হ'ব আৰু অগ্ৰিম সূৰ্যোদয় আৰু সূৰ্য অস্তটো হয় আৰু আকাশৰ ৰং নীলা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংটো ৰঙা হয় এই কাৰণটো হৈছে পোহৰৰ বিক্ষোভণৰ ফলত হ'ব পোহৰৰ বিক্ষোভণৰ ফলত তেন্তে তোমাক মনত ৰাখিবা পোহৰৰ বিক্ষোভণৰ ফলত হয় তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে First question, the image formed on the retina of human eye. মানুহৰ চকুৰ অক্ষিপটত সংঘটিত প্ৰতিবিম্বটো কি হ'ব তোমালোকে ইতিমধ্যে আগত কৈছে হত আৰু ওলোটা Which part of the eye controls the amount of the light entering the eye? চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে সেইটো হৈছে তোমাৰ চকুৰ মণি Which part of the eye helps in changing the focal length of the lens? চকুৰ কোনটো অংশই চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰাত সহায় কৰে সেইটো হৈছে তোমাৰ চিলিয়াৰী পেশী The least distance of distinct vision for a normal human eye এটা স্বাভাৱিক চকুৰ নিকট বিন্দু দূৰত্ব হৈছে 25 সেন্টিমিটাৰ এটা লাষ্ট ইয়াৰ আহিছিল সেইকাৰণে হোৱাৰ চান্সটো কম আছে এইটো চাব পৰা স্বাভাৱিক চকুৰ দূৰ বিন্দু দূৰত্ব কিমান হ'ব দূৰ বিন্দু দূৰত্বটো হৈছে অসীম অপশ্যন সি The defect of vision in which a person cannot see the distance object clearly but can see nearby objects clearly is called the এজন মানুহে ওচৰৰ বস্তু স্পষ্টভাৱে দেখা পায় কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায় হৈছে মায়োপিয়া নিকট দৃষ্টিগ্ৰস্ততা myopia can be corrected using কি লেন্স ব্যৱহাৰ কৰিলে তো কাৰেক্ট কৰিব পৰা যায় সেইটো হৈছে তোমাৰ অবতল লেন্স অপশ্যন সি বি অবতল লেন্স এজন মানুহে ওচৰৰ বস্তু স্পষ্টভাৱে দেখা নাপায় তেওঁ চকুৰ কি ৰোগত ভুগি আছে সেইটো তোমাৰ হাইপাৰমেট্ৰোপিয়া দূৰ দৃষ্টিগ্ৰস্ততা Which of the following is used to correct the presbyopia সেইটো হৈছে দ্বিফোকাসযুক্ত লেন্স Which of the following explains the phenomenon of white light splitting into 7 colors এটা হ'ব বগা পোহৰ ইয়াৰ উপাদানমূলক ৰঙলৈ পৃথক হোৱা কি বুলি কোৱা হয় পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় অপশ্যন সি The phenomenon of responsible for the blue appearance of sky is আকাশৰ ৰং নীলা হোৱাৰ কাৰণটো হৈছে তোমাৰ এটা হৈছে তোমাৰ পোহৰৰ বিচ্ছুৰণ তৰা ত্ৰিভুৱনীৰ কাৰণটো হ'ব তোমাৰ এটমস্ফেৰিক ৰিফ্ৰেকশন বায়ুমণ্ডলীয় প্ৰতিফলনটো হৈছে ইয়াৰ মূল কাৰণ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে সেম এনেকৈ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লগতে MCQ নোটছ আৰু সেই নোটছৰ ওপৰত MCQ কুৱেশ্যন আলোচনা কৰা যদি এইটো ভাল লাগিছে তেন্তে তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা আৰু কোনটো পাৰ্টৰ লাগে এইটো কমেণ্ট কৰি দিলে আমি সেইটো পাৰ্টৰ ওপৰত ভিডিঅ' বনাম আৰু এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় থেংক ইউ